नमस्कार बंधुসকল, स्वागतम জানালোঁ মোৰ চেনেললৈ নতুন এটা ভিডিঅ'লৈ। আজি সেই ভিডিঅ'টো ছোৱালীবিলাকৰ বাবে বনাইছোঁ আৰু ছোৱালীবিলাকৰ ৰানিঙৰ কিমান টাইম আহে, কিমান লং জাম্পত জাপ মাৰে, কিমান টাইম এইটো মানে নহয়, কিমান টাইমত দৌৰিলে কিমান মাৰ্কছ পাব, কিমান জঁপিয়ালে কিমান মাৰ্কছ পাব তাৰলৈ এটা ভিডিঅ' বনালোঁ। তো প্ৰথমে কেনেকৈ কিমান মাৰ্ক পাবে ছোৱালীবিলাকে মই লিখি লৈছোঁ, মানে ইয়াৰ পৰা মই কৈ দিম বাৰু, আৰু তাতে মই ভিডিঅ'টোৰ লগতে ফটোটো দি দিম, দেখি যাব। আপোনালোকে লিখি ল'ব পাৰিব, মোবাইলতে থৈ দিব পাৰিব, চাই ল'ব আপোনালোকে। আৰু প্ৰথমে মই দৌৰৰ কথা ক'ম। ছোৱালী দৌৰটো 1600 মিটাৰ হয়, এইটো জানে চবে, 1600 মিটাৰ দিয়ে, আৰু ল'ৰাটো 3200 মিটাৰ দিয়ে। তো তেতিয়াহ'লে আমি 100 মিটাৰৰ কথা ক'ম। প্ৰথমে হ'ল আপোনাৰ দৌৰটোৰ কথা কৈছোঁ। 1600 মিটাৰ ৰানিং কৰিব 8 মিনিট। 8 মিনিটত আপোনাৰ কমপ্লিট কৰিব লাগিব 1600 মিটাৰ। তেনেহ'লে মাৰ্কছ পাব। 8 মিনিটত কৰিলে 10 মাৰ্ক পাব। টাইম টু টাইমত সোমালে 10 নম্বৰ পাব 8 মিনিটত। তাতকৈ যদি টাইম কমে 7 মিনিট 40 ছেকেণ্ডত যদি সোমায় 10.8 নম্বৰ পাব। আৰু 7 মিনিটত আহে তেতিয়া 12.8 নম্বৰ পাব। আৰু 6 মিনিট 40 ছেকেণ্ডত আহে তাৰ 14.6 নম্বৰত পাব। আৰু 6 মিনিটত যদি আহে তেতিয়া 17 নম্বৰ মাৰ্ক পাব। আৰু 5 মিনিট 40 ছেকেণ্ডত যদি পায় 20 মাৰ্ক পাব। মানে এক্সিলেণ্ট পাৰিলে 20 নম্বৰত পাব। এতিয়া মিনিট 10 ছেকেণ্ড লাগে, 6 মিনিট 20 ছেকেণ্ড লাগে, 6 মিনিট 10 মিনিটত বেছি নম্বৰ পাব, 20 ছেকেণ্ড লাগিলে অলপ কম টাইম, যিমানেই কম লাগিব ইমানে মাৰ্কছটো বেছি গৈ থাকিব, ছেকেণ্ডত মাৰ্কছ থাকে। এইটো কথা গম পালে, সেইবাবে দৌৰতে ছেকেণ্ডটো কমাব পাৰে, ভালে মানে মাৰ্কছ আহিব। সেইবাবে ছেকেণ্ড কমাবলৈ চেষ্টা কৰিব। সেইবাবে দৌৰতে সদায় যদি অকণ ছেকেণ্ড কমাব পাৰে তেতিয়াও ভালেমান মাৰ্কছ আহি যায়। সেইবাবে ছেকেণ্ডলৈকে গুৰুত্ব দিব। অকল যে 1 মিনিট কমিছে, মিনিটে কমিছে, ছেকেণ্ডো কমিলে বহুত আপোনাৰ কাৰণে। আৰু দৌৰি থকা ল'ৰা ছোৱালী চবেই গম পায় কি 5 ছেকেণ্ড 10 ছেকেণ্ড কমাবলৈ বহুত দিন লাগি যায়, বহুত কষ্ট কৰিব লাগে যে, চবেই ল'ৰা ছোৱালী চবেই গম পায়, বহুত টাইম লাগি যায়। এতিয়া দৌৰটোৰ কথাটো মই কৈ দিলোঁ, আপোনালোকে চাব আৰু গম পাব। আৰু মই যিটো লিখি লৈছোঁ সেইটো মই ভিডিঅ'টোৰ লগতে দি দিম, আপোনালোক চাই ল'ব। আৰু এতিয়া লং জাম্পৰ কথা কৈ দিছোঁ। লং জাম্পৰ ছোৱালীবিলাকেও গম পায়, 3বাৰ চান্স দিয়ে, 3বাৰ দিয়ে মাৰিবৰ কাৰণে চান্স দিয়ে। আৰু চবতকৈ বেছি হ'ব হাইয়েষ্ট যি মাৰিব সেইটোৱে ধৰিব। মানে যদি এবাৰ জঁপিয়াব দিব, যদি প্ৰথমবাৰ এক্সিলেণ্ট মাৰি দিয়ে 12.5 ফুট মাৰি দিয়ে তেতিয়া নিদিয়ে, এবাৰতে হৈ যায়। তেনেহ'লে এতিয়া কিমানকৈ পাব নম্বৰ, কিমানকৈ পাব জঁপিয়াবলৈ, কিমান নম্বৰ পায়, কিমান নম্বৰ পাব এতিয়া মই কৈ দিছোঁ। 8 ফুট জঁপিয়ালে আপোনাৰ 10 মাৰ্ক পাব, 10 নম্বৰ পাব। 8 ফুট কোৱালিফাই হ'ব পাৰিব আপুনি। আৰু 9.4 ফিট জঁপিয়ালে 11.8 নম্বৰ দিব আপোনালোকে। আৰু 10.5 ফুট মাৰিলে আপোনালোকে 13 মাৰ্ক দিব। আৰু 11.4 ফিট মাৰিলে আপোনাক 16 মাৰ্ক দিব। আৰু 12.7 ফিট জঁপিয়ালে 20 মাৰ্ক দিব। 20 মাৰ্ক মানে এক্সিলেণ্ট নম্বৰ হ'ব, আপোনাৰ এক্সিলেণ্ট মাৰিছে। সেয়ে আছিলে আপোনালোকৰ ছোৱালীৰ বাবে লং জাম্পৰ এইটো সেয়ে আছিলে কথা। আৰু ইয়াতে দি দিম ভিডিঅ'টো, ইয়াতে চাই ল'ব, লিখি ল'ব, আপোনাৰ কথা হয় এইটো, লিখি ল'ব। ৰানিংটো আৰু লং জাম্পৰ কথা চাব আপোনালোকে। আৰু এতিয়া চেষ্টা কৰি থাকক, কাৰোবাক যদি ৰানিংটো আহিছে জাম্পটো অহা নাই আৰু আছে সময় অলপ মাজত, আৰু আহিব, চেষ্টা কৰি থাকক, আহিব। বিশেষকৈ আপোনালোকে লং জাম্পটো গুৰুত্ব দিব। মানে কি হয় ন, গোটাটো মাৰ্ক পাব,
লং জাম্পৰ ৰানিংটো আপোনালোকে এক্সিলেণ্ট চবেই নোৱাৰে মাৰিবলৈ। আপুনি লং জাম্পৰ নম্বৰটো গোটাব পাৰে, এক্সিলেণ্ট মাৰিব পাৰে লং জাম্পৰ, ভাল মাৰ্কছ পাব পাৰিব আপোনাৰ লং জাম্পে। এইকাৰণে বেছিটো গুৰুত্ব আপুনি লং জাম্পৰ ওপৰত দিব। ছোৱালীবিলাকৰ বিশেষ লং জাম্পৰ গুৰুত্ব দিলে ভাল। জাম্প যদি ভালকৈ মাৰে তেতিয়া ভাল নম্বৰ পাব, তেতিয়া আপুনি ৰিটেনত নাম অহাটো চান্স থাকে। 100% নামটো আহিবই তাত ৰিটেনত বহিবৰ কাৰণে। আপোনাৰ মাৰ্কছ যদি আপোনাৰ নুঠে তেতিয়া ৰিটেনটো নাহিব, আশা কমি যাব, ৰিটেনত নাম নাহিব। ল'ৰা বুলি নহয়, ছোৱালী মানুহ কম্পিটিশ্যন বাঢ়ি গৈছে, আৰু এতিয়া ছোৱালী বহুত ফেইল কৰি অহা দেখোঁ আমি। পাছ কৰি থাকে, ফেইল কথা কোৱা নাই, পাছ কৰে ফিজিকেলটো পাছ কৰে, লেকিন ৰিটেনত নাম নাহে। তেনেকুৱা ছোৱালীবিলাক কম্পিটিশ্যন বাঢ়ি গ'ল এতিয়া, বহুত বেছি কম্পিটিশ্যন বাঢ়ি গ'ল। যেনেকৈ ল'ৰাবিলাকৰ কম্পিটিশ্যন বাঢ়ি আছে, তেনেকৈ ছোৱালীবিলাকৰ কম্পিটিশ্যন এতিয়া হেভি হৈছে। সেইকাৰণে আপোনালোক চিন্তা কৰিব দৰকাৰ নাই, ভালকৈ প্ৰেক্টিছ কৰক। বেছিকৈ চিন্তা কৰিব দৰকাৰ নাই, ভালকৈ প্ৰেক্টিছ কৰি যাওক। লং জাম্প মেইন গুৰুত্ব দিব, ভালকৈ এতিয়া প্ৰেক্টিছ কৰি যাওক, চবৰে ভালেই হ'ব। ধুনীয়াকৈ যদি প্ৰেক্টিছ কৰি আছে চব ভাল হ'ব, আৰু চিন্তা কৰিব একো দৰকাৰ নাই। ঠিক আছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'ত ইমানেই কৰিলোঁ। চাব আপোনালোকে, ভাল লাগিলে কিবা থাকিলে কমেণ্ট কৰি জনাব, আৰু লাইক এণ্ড শ্বেয়াৰ